ছাত্ৰ ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাইছোঁ। আজি তোমালোকৰ পাঠত থকা মূৰ্ধন্য ত যোগ পাঠটো আমি পঢ়িম। ক যোগ মূৰ্ধন্য ত সমান কয়টেক ত। ক যোগ মূৰ্ধন্য ত সমান কয়টেক ত। ট্ৰেক্টৰ অক্টোপাছ। মূৰ্ধন্য ন যোগ মূৰ্ধন্য ত সমান নয়তেন্ত। ঘণ্টা কণ্ট। ল যোগ মূৰ্ধন্য ত সমান লয়তেল্ত। বল্টু পল্টন। মূৰ্ধন্য হ যোগ মূৰ্ধন্য ত সমান হয়তেষ্ট। চেষ্টা সমষ্টি। বাল্টি খ্ৰীষ্টান অক্টোবৰ। সৃষ্টি আবণ্টন পুষ্টিকৰ। কষ্ট নষ্ট হৃষ্ট পুষ্ট। মাটি চহাবৰ বাবে খেতি পথাৰত ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। ট্ৰেক্টৰৰ দ্বাৰা কম সময়ৰ ভিতৰতে যথেষ্ট মাটি চহাব পৰা যায়। সদায় পুষ্টিকৰ খাদ্য খাব লাগে। যীশু খ্ৰীষ্টই খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তন কৰিছিল। তেওঁক কিছুমান লোকে অনিষ্ট কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ সেইসকলৰ হিতৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। অক্টোপাছ এবিধ সাগৰীয় প্ৰাণী। আমি পাঠটো পঢ়িলোঁ। এতিয়া এই পাঠৰ পৰা তোমালোকক মই কেইটামান প্ৰশ্ন বাছি দিম, বৰ্ডত লিখি দিছোঁ। প্ৰশ্ন আৰু উত্তৰ তোমালোকে বহীত লিখি ল'বা আৰু পাঠটি ভালদৰে পঢ়িবা।